হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকে বহুকেইজনে মোক কমেণ্ট কৰি জনাইছিলা যে পাঠ্যক্ৰম প্ৰস্তুতিৰ নীতিসমূহ আৰু বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ বা ত্ৰুটি এই প্ৰশ্নটোৰ 10 মাৰ্কৰ বাবে লাগে। গতিকে আজি লৈ আহিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব স্কিপ নকৰি। এই কুৱেশ্যন এনচাৰৰ প্ৰথম পইণ্টটো হৈছে শিশুকেন্দ্ৰিকতাৰ নীতি। আধুনিক শিক্ষাক শিশুকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সময়ত বৰ্তমান ল'ৰা ছোৱালীৰ প্ৰয়োজনসমূহ আৰু পৰিঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াতকৈ অৰ্থপূৰ্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত। 2 নম্বৰ পইণ্টটো হৈছে সমাজকেন্দ্ৰিক নীতি। বৰ্তমান এটা শিশু ভৱিষ্যত সমাজৰ এজন দায়িত্বশীল নাগৰিক। সেইকাৰণে শিক্ষাই শিশুক সমাজৰ সফল হিচাপে সাজু কৰি তুলিব লাগে। 3 নম্বৰ পইণ্টটো হৈছে নমনীয়তাৰ নীতি। পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হ'ব লাগে। সময় পৰিৱৰ্তনৰ লগে লগে পাঠ্যক্ৰমো পৰিৱৰ্তন হোৱা উচিত। 4 নম্বৰ পইণ্ট হৈছে উপযোগিতাৰ নীতি। পাঠ্যক্ৰমক বাস্তৱ আৰু উপযোগী কৰি তুলিবলৈ কৰ্ম অভিজ্ঞতা, কাৰিকৰী আৰু বিত্তীয় বিষয়সমূহ ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া চোৱা বৰ্তমান বা প্ৰচলিত শিক্ষাৰ দোষ বা আসোঁৱাহসমূহ। এইটোৰ প্ৰথম পইণ্টটো হৈছে সংকীৰ্ণ ধাৰণা। বৰ্তমান পাঠ্যক্ৰমৰ পৰিসৰ যথেষ্ট কম। শিক্ষানুষ্ঠানত নামভৰ্তি কৰি পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে যুগুত কৰা সীমিত পাঠ্যপুথিকেই মাথোন ইয়াৰ দ্বাৰা বুজোৱা হয়। জীৱনৰ লগত সম্পৰ্ক নথকা। জীৱনৰ লগত প্ৰচলিত পাঠ্যক্ৰমৰ সম্পৰ্ক নিচেই কম। স্কুলত ছাত্ৰ ছাত্ৰীক যিবোৰ বিষয়ৰ ওপৰত শিক্ষা দিয়া হয় সেইবোৰ বাস্তৱ জীৱনত কোনো গুৰুত্ব নিদিয়ে বা গুৰুত্ব নাই। অনমনীয়। বৰ্তমান প্ৰচলিত পাঠ্যক্ৰম অনমনীয়, পৰিৱৰ্তনশীল পৃথিৱীৰ লগত ই সদায় সলনি হৈ নাথাকে। পিছৰ পইণ্টটো চোৱা পৰীক্ষাৰ দ্বাৰা প্ৰভাৱিত। প্ৰচলিত পাঠ্যক্ৰম কেৱল পৰীক্ষাৰ উপযোগীহে কৰি প্ৰস্তুত কৰি তোলা হয়। ছাত্ৰ ছাত্ৰীক দেশৰ অৰ্থনীতি আৰু ঔদ্যোগিক বিকাশৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত অতি আৱশ্যকীয়। পিছৰ পইণ্টটো চোৱা ল'ৰা ছোৱালীৰ প্ৰয়োজন পূৰাবলৈ অনুপযোগী। ই ল'ৰা ছোৱালীৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ সক্ষম নহয়। ক্ৰিয়াকলাপৰ কোনো স্থান নাই। বৰ্তমান পাঠ্যক্ৰমত কৰ্মৰ কোনো স্থান নাই। ইয়াৰ কেৱল পাঠ্যপুথিৰ লিখা আৰু পঢ়াৰ কাৰ্যতহে অধিক গুৰুত্ব প্ৰদান কৰা হয়। ইয়াত হাতে কামে শিক্ষা নীতি গুৰুত্ব দিয়া নহয়। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি যাবা।